আইছো আৰু গোসাইগাঁও কলেজত সায়েন্স ডিপাৰ্টমেণ্টত কম্পিউটাৰ নাই মই সায়েন্সৰ জুলজি বটানি কেমিষ্ট্ৰি ফিজিক্স প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ 10টা 40টা কম্পিউটাৰ দিবৰ কাৰণে ইমাত্ৰ কৈ আছো যাতে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে সায়েন্সৰ শিক্ষাটো ভালকে ল'ব পাৰে এইকাৰণে শ্ৰদ্ধা ৰাইজ আজি শান্তি আহিছে নিৰাপত্তা আহিছে উন্নয়ন লাহে লাহে হ'বলৈ ধৰিছে গাঁওবিলাকত ইৰিগেশ্যনৰ পানী পাবলৈ ৰাইজে এতিয়া সুবিধা পাইছে ধান ক্ৰয় কৰিছে অসম চৰকাৰে অৰুণোদয় আঁচনি আপোনালোকে পাইছে যিসকলে পোৱা নাই আকৌ অৰুণোদয় আঁচনি পাবলৈ গৈ আছে মাইক্ৰ ফাইনেন্সৰ লোন ৰিটাৰ্ণ কৰি দিলে যিসকলৰ আৰু মাইক্ৰ ফাইনেন্স আছে তেখেতসকলে আজি বিভিন্ন ব্যৱস্থা আমি কৰিম যাৰ দ্বাৰা আপোনালোকে লোন পৰিশোধ কৰিব পাৰে মহিলাসকলৰ কাৰণে আমি মহিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বনাইছো 19টা এই মহিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী এতিয়ালৈকে 19টা হল আমাৰ বিটিআৰ অঞ্চলত আৰু প্ৰত্যেকটো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আমি 1.5 লাখ কৰি টকা দিবলৈ গৈ আছো যোৱা বছৰত 100 জন খেলুৱৈসকলক আমি কনিকেশ্বৰ নাৰ্জাৰী স্পৰ্টছ এক্সেলেন্স এৱাৰ্ড দিছো আমি আজি মাছৰুম খেতি কোকৰাঝাৰত বহুত ভালকে হৈ আছে আপোনালোকে বহুত মহিলাসকলে বাইদেউসকলে মাছৰুম খেতি কৰিছে মাছৰুম খেতিটো ভালকে কৰক আমাৰ নিজৰে মাছৰুম মিছন আছে এই মাছৰুম মিছনৰ আপোনালোকক আৰু আমি সহায় কৰিম আমাৰ টাৰ্গেট হৈছে বড়োলেণ্ডৰ শান্তি আহিল এতিয়া উন্নয়ন হ'ব লাগে প্ৰত্যেকটা গাঁৱত প্ৰত্যেকটা পৰিয়ালত কিবা নহয় কিবা উপাৰ্জন কৰিব পৰা পথ থাকিব লাগে মই দেখিছো আপোনালোকে বহুত কষ্ট কৰি খাব পৰা মানুহ কিন্তু ইয়াত শান্তিয়ে নাছিলে নিৰাপত্তাই নাছিলে গতিকে উন্নয়নৰ কাম কাজবিলাক কৰিব পৰা নাছিলে গতিকে আজি শান্তি আহিছে নিৰাপত্তা আহিছে ইউপিপিএল বিজেপিৰ এই চৰকাৰৰ সময়ত ৰাইজে আজি তেনেকুৱা এটা পৰিৱেশ পাইছে যি পৰিৱেশ কোনোদিনা কল্পনা কৰা নাছিলে আজি প্ৰায় 3-4 বছৰ আগলৈকে মানুহবিলাক ভাবিছিলে টকা পইচা থকা ধনী মানুহবিলাক আমাৰ জগাবিলাক এৰি এৰি গুৱাহাটীলৈ চিলিগুৰিলৈ বিভিন্ন জাগালৈ গুচি গ'ল কিন্তু যিসকল গাঁৱৰ মানুহবিলাক তেখেত বহুত চিন্তাৰ জীৱন কটাব লগা হৈছিলে আজি যিমানখিনি আণ্ডাৰগ্ৰাউণ্ড আছে বন্দুকধাৰী দাদা ভাইসকল আছে সব মূল খুঁটিলৈ আহি গ'ল ইয়াৰ পিছত এতিয়া আমাৰ লাহে লাহে ভাল পৰিৱেশ আহিল এতিয়া মাইনৰিটিৰ মাজত বঙালীসকলৰ মাজত বড়োসকলৰ মাজত ৰাজবংশীৰ মাজত সবৰে মাজত আজি এটা বিশ্বাস আজি ঘূৰাই আহিছে সবৰে এটা বিশ্বাস আহিছে এটা সময়ত ব্যৱসায় কৰিবলৈ যাবলৈ ভয় কৰিছিলে কোনবা যদি মটৰচাইকেল লৈ যাব লাগে বড়ো গাঁৱদি মাইনৰিটি মানুহ ভয় কৰিছিলে মাইনৰিটি গাঁৱদি যদি কোনবা বড়ো মানুহ যাব লাগে ভয় কৰিছিলে কিন্তু আজি খুব ভাল এটা পৰিৱেশ আহি গ'ল এই পৰিৱেশটো সদায় অটুট ৰাখিব লাগিব এই পৰিৱেশটো সদায় যুগমীয়া কৰিব ৰাখিব লাগিব আৰু সেইটো যুগমীয়া কৰি ৰাখিব লাগিলে যি অপশক্তি যি বেয়া চিন্তা কৰা মানুহবিলাক ৰাজনীতি কৰিছিলে এই মানুহবিলাকক আৰু পুনৰ ৰাজনীতি কৰাৰ সুযোগটো দিলে এই পৰিৱেশটো আকৌ নষ্ট হৈ যাব শ্ৰদ্ধা ৰাইজ মোৰ ভয় বেলেগ নাই মই শিৱ হৈ থাকো না নাথাকো ইয়াৰ লগত কোনো কথা নাই মই ৰাজনীতি কৰো না নকৰো ইয়াৰ লগত কথা নাই মই এমএলএ মন্ত্ৰী হওঁ না নহওঁ ইয়াৰ লগত কথা নাই কিন্তু যি বিটিআৰ অঞ্চলত মোৰ দাদা ভাই ভনী আজি সকলো 35 লাখ পৰিয়াল থাকো এই অঞ্চলত শান্তি আৰু নিৰাপত্তা সদায় থাকিব লাগিব এই অঞ্চলত কোনোবা যদি দাদাগিৰি কৰে এই দাদাগিৰিবিলাক ঠাণ্ডা কৰিব লাগিব গোসাইগাঁৱত যদি আৰু পুনৰ আমি যিমান কষ্ট কৰি আজি শান্তি আনিছো ইয়াৰ পিছত যদি কোনোবা আৰু দাদাগিৰি কৰিব বিচাৰে গোসাইগাঁও টাউনত ৰাখি থকা মটৰচাইকেলটো যদি ব্লেডেদি কাটে গোসাইগাঁও টাউনত যদি আৰু দাবী ধমকি কৰিবলৈ বিচাৰে এইবিলাক কিন্তু আপোনালোকে সবে মিলি পেলাই আমি বন্ধ কৰাব লাগিব এই শক্তিটো আমি হাৰাব লাগিব আপোনালোকে ওলাবনে নাই শান্তি প্ৰতিষ্ঠাৰ কামত ওলাবনে নাই সবে ওলাব লাগিব আমাৰ আহি থকা প্ৰজন্মৰ কাৰণে কলেজত যদি ভালকে যাব নোৱাৰে বজাৰত যদি ভালকে যাব নোৱাৰে আজি শান্তি আহাৰ কাৰণে সবে পাহৰি গ'ল আগত কি পৰিৱেশ আছিলে আজি কি পৰিৱেশ আছিলে এই পৰিৱেশটো আজি ভাল কৰিবলৈ আমি বহুতখিনি কষ্ট কৰিব লগা হৈছে হাজাৰ হাজাৰ মানুহ জীৱন দিব লগা হৈছে বহুতে আত্ম বলিদান দিছে ত্যাগ দিছে ইয়াৰ বিনিময়ত আজি বিটিআৰত শান্তি আহিছে বিটিআৰত উন্নয়ন আহিছে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ অঞ্চলৰ কাৰণে বহুতখিনি পেকেজ দিছে এতিয়া আমাৰ চেন্ট্ৰেল ইউনিভাৰ্চিটি হ'ব এনআইটি হ'ব ডাঙৰ ষ্টেডিয়াম কোকৰাঝাৰত হ'বলৈ গৈ আছে গোসাইগাঁৱত মডেল টাউন হ'ব
গোসাইগাঁৱতো বহুত উন্নয়নৰ কাম কাজ হ'ব। শ্ৰীৰামপুৰত এটা সময়ত পইচা উঠোৱা জায়গা আছিলে, আজি শ্ৰীৰামপুৰ লাহে লাহে শান্ত হ'ল আৰু সেই শ্ৰীৰামপুৰটো আমি ডাঙৰ এটা টুৰিষ্ট হাব কৰিবলৈ গৈ আছো, য'ত এই অঞ্চলৰ ৰাইজে ইয়াত ব্যৱসায় কৰি খাব পাৰিব। ডাঙৰ এটা টুৰিষ্ট হাব কৰিবলৈ গৈ আছো। গোসাইগাঁৱত সাৰৰ ইণ্ডাষ্ট্ৰি এটা হ'বলৈ গৈ আছে, বহুত ডাঙৰ সাৰৰ ইণ্ডাষ্ট্ৰি, অৰ্গেনিক সাৰৰ ইণ্ডাষ্ট্ৰি, য'ত নেকি আমাৰ এই অঞ্চলৰ মানুহে কাম কৰি খাব পাৰিব। তো সেই কামবিলাক কৰিবৰ কাৰণে ভাল পৰিৱেশ লাগিব। গতিকে লোকসভা ইলেকশ্যন আহি আছে। এই লোকসভা ইলেকশ্যনত আমাৰ শান্তি সম্প্ৰীতি উন্নয়ন সমন্বয় আৰু বিটিআৰ অঞ্চলত যাতে কোনো কাৰণত অনাগত দিনত অশান্তি হ'ব নোৱাৰে, এই কাৰণে আহি থকা নিৰ্বাচনত আপোনালোক সকলোৱে ওলাই আহিব লাগিব যে একবাৰ আপোনালোকে ট্ৰেক্টৰৰ ছবিত ভোট দি ইমানখিনি কাম কৰিব পাৰিলে, ছেকেণ্ডবাৰ আপোনালোকে ট্ৰেক্টৰৰ ছবিত ভোট দিলে এই অঞ্চলৰ দুখ দুৰ্যোগবিলাক স্থায়ীভাৱে সমাধান কৰাৰ কাৰণে আমি আগবাঢ়ি যাম। আজি আমাৰ এজন MP ৰবীন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া ৰাজ্যসভাৰ MP হয়, আমাৰ হয় দিল্লীত মাত মাতি আছে, আৰু লোকসভাত আৰু এজন MP পোৱাৰ লগে লগে আৰু দুজনে মিলি এই অঞ্চলৰ শান্তি উন্নয়নৰ কাৰণে শক্তিশালী ৰূপে কাম কৰিব পাৰিব। আগৰ সময়ত আমি দেখিছিলোঁ যে ইয়াত MP-টো জিকি যায়, কিন্তু আমাৰ কাৰণে মাত নামাতে। ইয়াত বিভিন্ন কথা কয়, আমি ইমানৰ কাম কৰিম, ইয়াৰ কাম কৰিম, তাৰ কাম কৰিম, এই জাতিৰ কাৰণে কাম কৰিম, বিভিন্ন কথা কৈ পেলাই জাতি ভেদাভেদ সমাজ ভেদাভেদ কথা কৈ পেলাই দিল্লীলৈ যায়, কিন্তু দিল্লীত যাই পেলাই আমাৰ একো কথা নকয়, আমাৰ কাৰণে কাম নকৰে। সেইকাৰণে এই আহি থকা লোকসভা য'ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে, এই শক্তিশালী চৰকাৰত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা UPPL প্ৰাৰ্থী বিপুল ভোটত বিজয় কৰি আমি পঠাব লাগিব। আৰু আজিৰ তাৰিখত UPPL কেণ্ডিডেটৰ লগত কোনো কণ্টেষ্ট নাই। এইবাৰ নিৰ্বাচনত বহুতে ক'ব পাৰে যে বড়ো ভোট বিভাজন হ'ব, BPF পাব, UPPL পাব, গতিকে বেলেগ কেণ্ডিডেট জিকিব। এইবাৰ ভোটত কোনো তেনেকুৱা চান্স নাই। UPPL কেণ্ডিডেট বহুত মাৰ্জিনত অভিলেখ সৃষ্টি কৰি ভোট দিবলৈ জিকিবলৈ গৈ আছে। এই চান্সটো কোনো হেৰাব নালাগে, কাৰণ BPF-ক ভোট দি ৰাইজে দেখা পালে যে এইটো ঠগ বাজৰ চৰকাৰ, মিছা কথা কোৱা দল। এই দলটোৰ নেতা হাগ্ৰামা মহিলাৰী এটা সময়ত কৈছিলে যে মোৰ দলটো সুবিধাবাদী দল, য'ত সুবিধা পাওঁ মই তাতে যাম। আৰু আজি হাগ্ৰামা মহিলাৰীয়ে সৰু সৰু ল'ৰাবিলাকক লৈ পেলাই কলেজৰ ল'ৰাবিলাক জইন কৰায়, ইউনিভাৰ্চিটিৰ ল'ৰাবিলাক জইন কৰায়, আৰু তেনেকুৱা ৰাজনীতিবিলাক আজি কৰি আছে, যি ৰাজনীতি কোনো ভৱিষ্যত নাই। ভৱিষ্যত প্ৰজন্ম গঢ়াৰ কাৰণে তেখেতৰ কোনো এজেণ্ডা নাই। আজি তেখেতে কওক খেতিয়কৰ কাৰণে কি কৰিব, মহিলাৰ কাৰণে কি কৰিব, 17 বছৰে কি কৰিলে খেতিয়কৰ কাৰণে, মহিলাৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে। আজি আমি যদি IAS IPS ডক্টৰ ইঞ্জিনিয়াৰ বনোৱাৰ কথা চিন্তা কৰিব পাৰোঁ, তেখেতে সেই 17 বছৰ কিয় নকৰিলে? দেশ বিদেশ ঘূৰি আৰামছে আমেৰিকা লণ্ডন ঘূৰি টাইম পাছ কৰিলে, ফূৰ্তি কৰি টাইম পাছ কৰিলে, মেলা পাতি টাইম পাছ কৰিলে, কিন্তু এই 35 লাখ জনসাধাৰণৰ উন্নয়নৰ কাৰণে তেখেতে চিন্তা কৰিবলৈ সময় নাপালে। তো সেইকাৰণে এইটো আপোনালোকৰ সময়, এইটো আমাৰ সময়। জাতি নিৰ্মাণ কৰিব লাগিব, অঞ্চল উন্নয়ন কৰিব লাগিব, অঞ্চলত স্কুল কলেজ ইউনিভাৰ্চিটি স্থাপন কৰি আহি থকা প্ৰজন্মৰ কাৰণে ভাল এটা বিটিআৰ গঢ়িব লাগিব। মই সকলোলৈ ধন্যবাদ জনাইছোঁ। আজি অলপ পিছত ইয়াত জইনিং কাৰ্যসূচী আছে, গতিকে আপোনালোকে সকলোৱে আজি যিসকলে UPPL দলত জইন কৰিব আহিছে, মই সকলোকে আদৰণি জনাইছোঁ। আৰু আজি ইয়াত বিশেষভাৱে মাতৃসকলক দেখিবলৈ পাইছোঁ। আজি সমাজ গঢ়াৰ দায়িত্ব মাতৃসকলে লৈ আহি আছে, অনাগত দিনতো ল'ব লাগিব। সেইকাৰণে আপোনালোকক অৰ্থনৈতিকভাৱে শক্তিশালী কৰা, অৰ্থনৈতিকভাৱে আগুৱাই নিয়াটো আমাৰ কাম। অহা 15 দিনৰ ভিতৰত আমি 6000 সেলফ হেল্প গ্ৰুপক আৰু 25,000 কোটি টকা দিবলৈ গৈ আছোঁ, 6000 সেলফ হেল্প গ্ৰুপক। আৰু ইয়াৰ আৰু ঠিক 1.5 মাহ পিছতে আৰু 6000ক আমি সেলফ হেল্প গ্ৰুপক আমি আৰু 6000ক দিবলৈ গৈ আছোঁ। অহা এমাহৰ ভিতৰত প্ৰায় 1200 বিভিন্ন ধৰ্ম অনুষ্ঠানক আমি 2 লাখ টকা দিবলৈ গৈ আছোঁ, 1200 ধৰ্ম অনুষ্ঠানত। গতিকে আজি এই বিটিআৰৰ চৰকাৰখন আপোনালোকৰ চৰকাৰ, ৰাইজৰ চৰকাৰ। এইটো কোনো
দাদাগিরি মানুহৰ চৰকাৰ নহয়, আমি আপোনালোকৰে দাদা ভাই। এই কাৰণে অহা লোকসভা নিৰ্বাচনটো যাতে সকলো মনত ৰাখে আৰু গোসাইগাঁও অঞ্চলৰ প্ৰত্যেকটো সমষ্টি, প্ৰত্যেকটো ভিচিডিচি আৰু গাঁৱৰ পৰা এইবাৰ ট্ৰেক্টৰৰ ছবিত হাইষ্ট ভোট কৰিব লাগিব। পাৰিবনে নাই? ট্ৰেক্টৰৰ ছবিত ভোট দিবনে নাই? হাত উঠাওক, কোনে কোনে ভোট দিব? হাত উঠাওক। হাত নুঠোৱা আছে নেকি কোনোবা? ধন্যবাদ। दा रायजोफोर बयबो बुजि मोनो, आं असमियावनो बुंबाय जे जोंनि थांखिया गोजोन गायसननायमोन, खौसेथि लाबोनायमोन आरो थासारिखौ मोजां खालामनायमोन। गोलाव सम सोमावसारनायनि उनाव गोरोबथा जाबाय, बेनि उनाव मोजां थासारि फैबाय आरो दिनै जोङो जौगानायनि खामानिफोरखौ मावनो आखायाव लादों। गिबियावनो हारिखौ दाग्रा सुबुंफोरनि जिखिनि गोसोखांथि बे गासैखौबो जों बानायनो आखायाव लादों। बे गोसोखांथिफोरखौ बानायनो थाखाय गसाइगावआवनो जोङो बड'फानि मोनसे मुसुखा गायसननाय, बिन्नाकाटायाव जोङो अस्ताद कामिनी आरो नीलेश्वर ब्रह्मनि मुसुखा गायसननाय, बेबायदि हेलेना गायदेनि मुसुखा गायसननाय गोबां हाबाफारिखौ जोङो दायो आखायाव लादों। जाहाथे थांनाय समाव जायफोरा जोंनि थाखाय सेक्रिफाइस खालामबाय बिथांमोननि जारिमिनखौ जोङो गोजोर खालामनानै दोननो हायो। बिनि उनाव दायो जायफोर आइ आफा रायजो राजाया पुलिस मिलिटारिजों खस्थ' मोननांबाय, सोमावसारनायाव गोबां दुखु खहा जानांबाय, बे गासैबो रायजो राजाफोरखौ जाहाथे जोङो अननो हायो, बे गामिफ्राव दै मोनलोंनो हायो, अरुणोदय मोननो हायो, रेशन कार्ड मोननो हायो, बे गासैबो जेंनाफोरखौ सुस्रांनो जोङो आखायाव लादों। आरो लोगोसेयावनो जायफ्रा दिनै फरायनाय गथ'फोर दङ, जायफ्रानिकि आईएएस अफिसार, डाक्टार, इन्जिनियार जानो सानदों, बिथांमोनखौ मदद होनो थाखाय जोङो थांखि लादों। दा मानगोनां आइ आफा रायजो राजा नोंथांमोन 17 बोसोर खेबथाम बिपिएफनो भट होदोंमोन, नाथाय जेरैबायदि सोलायनाय लाबोनांगौमोन बे सोलायनायखौ बिथांमोना लाबोनो हायाखिसै। दिनै नङै खोथाफोरखौ बुंनानै इउपिपिएलनि हेंथायै माखासे बाथ्राफोरखौ बिथांमोना बानसावो। नाथाय इउपिपिएलआ नोंथांमोननिनो बिदा फंबायनि सरकार, बे बिदा फंबायनि पार्टी, बे पार्टीया बर' आइ आफा रायजो राजा होन, गुबुन हारिनि आइ आफा रायजो राजा होन, रावखौबो थगायनो हानाय एबा थगायनाय खामानिखौ मालाबाबो मावनाय नङा। जोङो मेगन सिगाङावनो नुबोदों, जोंनि दैदेनगिरि इउजि ब्रह्म बिथाङा गोलाव सम सोमावसारनानै फैदों। दिनै रोंगोरा नार्जारी बिथाङा गोबाव सम सोमावसारनानै फैदों। जोंनि गासैबो दैदेनगिरिफ्रा मोनसे गोब्राब थासारिजों फैनाय, दिनै जोंनि रायजो राजाफोरखौ बयबो सिनायो, मिथियो, बुजियो। दा ओंखायनो सोरबा बिपिएफआ बुंनाय बायदि बे उल्टां फाल्टां खामानिफोरखौ मावनो थाखाय जों फैयाखै। जि समसिम राजखान्थियाव थागोन, रायजोखौ सिबिगोन, जि समाव मावनो हाया जागोन, नांगौबा न'आव दलद जिरायनानै थागोन, बायदिसिना खामानि मावना जागोन, नाथाय रायजो राजाखौ थगायनाय, रायजो राजाखौ फोथाय खेबस' खालामनाय खामानिखौ जों मालाबाबो मावनाय नङा रायजोफोर। दा ओंखायनो गसाइगाव ओनसोलनि आइ आफा रायजो राजानिसिम आं रोजा रोजा साबायखर बावदों। थांनाय एसेम्बलि इलेक्सनाव नोंथांमोना गोबां भट होनानै जिरन बसुमतारी बिथांखौ देरहाहोदों। खेबसे भट होनायावनो बिटिआर ओनसोलाव गोजोन आरो सोलायनाया फैदों। ओंखायनो फैगौ लोकसभानि बिसायख'थियाव जोंनि जेसेबां जोंनि रायजो राजाफोर दङ, मोनसेबो भटआ जाहाथे गुबुनाव थाङा, गासिबो ट्रेक्टरनि सावगारियावनो फैयो। आं बेखौ नोंथांमोननो खावलायबाय। नोंथांमोना इउपिपिएल हान्जाखौ गोख्रों खालामगोन आरो रायजो राजाखौ गोख्रों खालामनाय दायित्वआ इउपिपिएल हान्जानि। फिन खेबसेबाव नोंथांमोन बयनोबो खुलुमनाय सिबिनायखौ बावहरबाय। पुनर्मय সকললৈ ধন্যবাদ জনালো। আমার একটা খবর আহিছে।